5 বছৰমান আগতে মই নুনমাটি বিহু আহিছিলোঁ গান গাবৰ কাৰণে কৃষ্ণমণি চুতীয়া মোৰ গুৰু স্বৰূপ তেখেতৰ লগত আৰু যেতিয়া মই গান গাই আছিলোঁ মোৰ মাতৃ মোৰ মাৰ খুব ডাঙৰ অসুখ হৈছিল ষ্ট্ৰক হৈছিল মই যেতিয়া গান গাই আছিলোঁ মই গম পোৱা নাছিলোঁ মুখামুখি গান গাই থকাৰ মাজত যেতিয়া মই গম পালোঁ মই ভাগি পৰিছিলোঁ আৰু যেতিয়া উদযাপন সমিতিৰ যিমানবিলাক দাদা আছে যিমানবিলাক বিষয়ববীয়া আছে তেওঁলোকে মোক মানসিকভাৱে বহুত বেছি ছাপোৰ্ট কৰিছে আৰু আশীৰ্বাদ কৰিছিল যাতে অনাগত দিনত মই ভাল এজন কণ্ঠশিল্পী হ'ব পাৰোঁ মই নাজানো মই কিমান দূৰ আগবাঢ়িছোঁ কিন্তু আপোনালোকৰ আশীৰ্বাদ ঘৰৰ পৰ্যন্ত আছে বুলি মই ভাবিছোঁ আৰু অনাগত দিনত এবাৰ এই বিহুখনৰ কাৰণে উদযাপন সমিতিত যিমানবিলাক কৰ্মকাণ্ড আছে সমূহ ৰাইজৰ কাৰণে আমাৰ ডাঙৰকৈ হাত চাপৰি যাৰ কেইটামান মই বেছি ভাল পাওঁ